বাৰু তেনেদৰে কিয় এইদৰে চাই আছিলা? তুমি যেন কোনোবা দূৰ বিদেশৰ স্বপ্নটোৰ ৰাজকন্যা। আৰু মই যেন তল পৰা একা খেৱাল। উমৈহতীয়া হৃদয় দুখন ভাগি এতিয়া এহতীয়া হ'ল। শোকৰ সাগৰত উশাহবোৰ থমকি ৰ'ল। আজি শুক্লা ত্ৰয়োদশী, তোমাৰ মৃত্যু তিথি। এইবাৰো সত্য ঘূৰি নাহো বুলি দিয়া প্ৰতিশ্ৰুতি। বিগ্ৰহহীন মন্দিৰ শলিতাহীন চাকি, অসহনীয় মনোকষ্টৰ বিকল্পৰে দগ্ধিত হৃদয় মোৰ কেৱল প্ৰেতপুৰী, 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 প্ৰেতপুৰী। বিশাল আকাশ সাক্ষী, উৰণীয়া বতাহ সাক্ষী, কালিকা লগা মন্দিৰবোৰ সাক্ষী। চিৰ শান্তিত শুৱাই ৰাখিছো তোমাক হৃদয়ৰ গহ্বৰত মোৰ। তোমাৰ উশাহেৰে এতিয়া উজিছো নিত্য শ্বাসত্ৰ প্ৰেমময় প্ৰবাহ হৈ। বুজো মই, অনুভৱ কৰো বিদায় বেলাৰ সেই কৰুণ চাৱনি। সংগীবিহীনতাৰে গতি কৰা জীৱন সুতি, একেই নিয়তিৰ নীতি। দায়িত্ব আৰু কৰ্তব্য সামৰি মোৰো একেই হব শেষ স্বয়ং পাতি। হোমৰ জুইৰ স্মৃতিক সাক্ষী কৰি সুধিব খোজো, এই সৰল ৰৈক্ষিক জীৱন গতিত কিয় পৰিল জ্যোতি, কিয় পৰিল জ্যোতি, কিয় পৰিল জ্যোতি, কিয়